क'क्राझार जिल्ला गसाइगावनि बलामगुरियाव थानाय आइटिआइआव गाबोन नुजाफैगोन आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मा। बे हाबाफारिनिनो थागथियारि खालामनाय हाबाफारिखौ नायगिदिंफैदों दिनै बिटिआरनि मावफुं सोद्रोमा उइलसन हासदा बिथांजों लोगोसे एमएलए जिरन बसुमतारी बिथांमोना। लोगोसे बे नायगिदिंफैनायनि गेजेरजोंनो हाबाफारिनि थाखाय जेसेबां थागथियारि जानांगौ बियो 90% जोब्बाय। दा बेलासिनि गेजेरावनो गासैबो थागथियारि जागोन होनना फोरमायदों मावफुं सोद्रोमा उइलसन हासदा बिथाङा। সর্বপ্রথমেতো আমি গৌরব অনুভব কৰিছোঁ কাৰণ আমাৰ এইখন অঞ্চলত এটা পিছপৰা অঞ্চল আমাৰ গোসাইগাঁও সাব ডিভিজনৰ আণ্ডাৰত বল্লমগুৰি এৰিয়া ইয়াত যিখন আমাৰ চিট ডিপাৰ্টমেণ্ট ফালৰ পৰা যিটো ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট আছে এইখন ইনষ্টিটিউটতে আমাৰ লাৰ্চেন & টুব্ৰো L&Tৰ পৰা এটা অপেন ইয়াৰ্ড বা এটা স্কিল ট্ৰেইনিং চেণ্টাৰ ইয়াত ইনগ্ৰেট কৰিবলৈ অহাকালি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে তেখেতৰ লগত দুজন মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া আৰু সঞ্জয় কিষাণ ডাঙৰীয়া আৰু আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতসকলে উপস্থিত হ'ব এইখন ইনগ্ৰেট কৰিবলৈ। আৰু এইখন প্ৰগ্ৰাম ইনগ্ৰেট কৰিবলৈ যিখিনি কাম কাজ চলি আছে অলমোষ্ট কমপ্লিট হৈ গৈছে। ইয়াত আপোনালোকে চাবলৈ পাইছে যে যিখিনি ইনগ্ৰেট কৰা হ'ব সেইটো অলমোষ্ট বাই ইভিনিং আজি কমপ্লিট হৈ যাব। আৰু ইয়াত গেদাৰিং প্ৰগ্ৰাম তেনেকুৱা নাই, তথাপিও যিসকল অলপ মুৰব্বীসকল বা এইখন অঞ্চলত যিবিলাক আমাৰ লিডাৰ্ছসকল তেখেতসকলে আজি উপস্থিত থাকিব সেইখিনি আমি অকণমান চাই দিছোঁ যাতে অকণমান স্পেচ থাকে তেখেতসকলক বহাবলৈ। আৰু ভিতৰত আমাৰ ITR ভিতৰত আকৌ কেইটামান ট্ৰেড সেইটোও ইনগ্ৰেট কৰা হ'ব, সেইটো অলৰেডি ইনষ্টল কৰা হৈ গ'ল। যিমানখিনি টুলছ এণ্ড ইকুইপমেণ্টছ আছে ট্ৰেইনিঙৰ কাৰণে গোটেইখিনি ইনষ্টল কৰা হৈছে। তো অলমোষ্ট অহাকালিৰ কাৰণে আমি ৰেডি। আৰু ইয়াৰ পিছত যিহেতু কোকৰাঝাৰতো প্ৰগ্ৰাম আছে তো তাতেও যাব আমাৰ CM মহোদয়। তো অলমোষ্ট আমাৰ প্ৰিপাৰেশ্যন টুংগত আৰু অলমোষ্ট ৰেডি হয়।